প্ৰিয় বন্ধুসকল, এয়া দেখিছেনে, এয়া হৈছে আমাৰ সৰু ককাইদেউ বনাই লোৱা পুখুৰী। আজি এই পুখুৰীটো চাফা কৰিছে, গতিকে মাছবোৰ ধুনীয়াকৈ ওলাই পৰিছে আৰু মই ভিডিঅ'টো লৈ থলোঁ। দেখিছেনে ইমান ধুনীয়া মাছ। ইমান ধুনীয়াকৈ মাছবোৰ ওলাই পৰিছে, দেখিছেনে ইমান ডাঙৰ ডাঙৰ মাছ। আৰু বিশেষকৈ ইয়াত মাগুৰ মাছ বেছি আছে। পুখুৰীটোত পেলাই থৈছে মেটেকা, দেখিছেনে এই মেটেকাৰ তলত মাছবোৰ খেলিবলৈ খুব ভাল পায়। আৰু লগতে পেলাই থৈছে গছৰ মূঢ়া এটা, দেখিছেনে ইয়াৰ তলত বৰ ধুনীয়াকৈ মাছবোৰ সোমাই আছে। বিশেষকৈ শিঙি মাছ বেছিকৈ আছে, বৰ ধুনীয়াকৈ মাছবোৰ সোমাই থাকে। আৰু পানী চাফা কৰি আছে যিহেতু ইফালে পাইপ দি থৈ দিছে, পাইপেদি মাছো ওলাই আহিছে, দেখিছেনে বৰ ধুনীয়াকৈ পুখুৰীটো বনাই ৰাখিছে ককাইদেৱে। আৰু বাৰে বাৰে মাছ ওলাই আহিছে। এইজনী গাছকাপ হয়, দেখিছেনে। অতি কম খৰচত সহজতে মাছ পোহা পদ্ধতিটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ তেন্তে বাই বাই।